নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ খবৰটো হৈছে, যদিহে আপুনি বাহন চলায় তেন্তে আপোনাৰ বাবে এই খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ। শুক্ৰবাৰৰ পৰা নিজ ইচ্ছামতে আপুনি চলাব নোৱাৰিব বাহন। হয় বন্ধুসকল, আপোনালোকে ঠিকই শুনিবলৈ পাইছে। আৰু কোন গাড়ী চলাব পাৰিব আৰু কোনটো গাড়ী চলাব নোৱাৰিব সবিশেষ জনাই দিম এইটো ভিডিঅ'তে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ। শুক্ৰবাৰৰ পৰা নিজ ইচ্ছামতে আপুনি চলাব নোৱাৰিব বাহন। শুক্ৰবাৰৰ পৰা নিজ ইচ্ছামতে গুৱাহাটীত আপুনি চলাব নোৱাৰিব বাহন। লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাৰে জড়িত বাহনৰ চলাচল সীমাকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ বিভাগীয় অনুমতি পত্ৰ থাকিলেও শুক্ৰবাৰৰ পৰা গুৱাহাটীত যিসমূহ বাহনৰ পঞ্জীয়ন নম্বৰ শেষ সংখ্যাটো যুগ্ম সংখ্যা, সেইসমূহ বাহনহে চলাচল কৰিব পাৰিব। শনিবাৰে সলনি হ'ব এই নিয়ম। শনিবাৰে অযুগ্ম সংখ্যা নম্বৰেহে চলিব পাৰিব গুৱাহাটীত। দেওবাৰে পুনৰ যুগ্ম সংখ্যাৰে শেষ হোৱা পঞ্জীয়ন নম্বৰৰ বাহনসমূহক চলাচল অনুমতি দিয়া হ'ব। অৱশ্যে আদেশৰ পৰা এম্বুলেন্স, চিকিৎসক, স্বাস্থ্যকৰ্মী, সংবাদ মাধ্যম, কৰ্তব্যৰত চৰকাৰী বিষয়া কৰ্মচাৰী, পানীকুৰীয়া বাহন আৰু মালবিহীন ট্ৰাকসমূহ ৰেহাই দিয়া হ'ব বুলি প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে। এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল।